গৰমত কেনেকুৱা লাগিছে? সাবস্ক্রাইব কৰিব, লাইক কৰিব, শেয়াৰ কৰিব। আকৌ এবাৰ কৰিলে ভাল। চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শেয়াৰ কৰিব। গোপাল গোবিন্দ যদুনন্দ কৃষ্ণৰ চৰণে ললো শৰণ। গোপাল গোবিন্দ যদুনন্দ কৃষ্ণৰ চৰণে ললো শৰণ। হয়, নমস্কাৰ, নতুন চেনেল প্ৰথমটি ব্লগ স্বাগতম জনাইছোঁ আজি জন্মাষ্টমীৰ দিনটোৰ পৰা। আজি এই প্ৰথম ভিডিঅ'টি আৰম্ভ কৰিছোঁ মই মোৰ নিজৰ গাঁওখনৰ পৰা। গাঁওখনৰ যোনসমূহ বুঢ়া মেথা, কিশোৰ কিশোৰী, যুৱক যুৱতী সকলোৱে একত্ৰিত হৈ গাঁৱৰ হৰি মন্দিৰত আয়োজন কৰিছে শ্ৰীকৃষ্ণৰ জন্মোৎসৱ। আৰু সেই জন্মোৎসৱৰ পৰিৱেশ লৈ আজি আমি আপোনালোকৰ বাবে আজিৰ এই প্ৰথমটো ভিডিঅ' আমি আগবঢ়াম। আৰু আশা কৰোঁ আপোনালোকে আমাৰ এই নতুন চেনেলটি আদৰি ল'ব আৰু নতুন পেজটি আদৰি ল'ব। আমি আশা কৰিছোঁ অনাগত সময়তো আমি আপোনালোকৰ বাবে এনেধৰণৰ বিভিন্ন ভিডিঅ' আগবঢ়াই যাবলৈ চেষ্টা কৰিম। গতিকে বলক আমি জন্মাষ্টমীৰ সুবাস ল'বলৈ সোমাই যাম। এইখিনিতে এটা কথা কওঁ যে আমাৰ বিদ্যুৎ বিভাগক এটা কথা কওঁ যে তেওঁলোকে কোনো কাৰণ নোহোৱাকৈ কোনো বতাহ নহয়, ধুমুহা নহয়, একো নোহোৱাকৈ কাৰেণ্টটো যে কাটি দিয়ে। আমাৰ দৰে এখন সাধাৰণ মানুহ যে আমাৰ বহুত অসুবিধা হয়। গতিকে তেওঁলোকক এই ভিডিঅ'টিৰ জৰিয়তে অনুৰোধ জনালোঁ অনাহকত যাতে কাৰেণ্টটো কাটি আমাক বিপদত নেপেলায়। যিহেতু আমি সকলোৱে মাহেকীয়া যি বিদ্যুতৰ বিল, সেই বিদ্যুতৰ বিলো আমি সময়মতে পৰিশোধ কৰি আহোঁ। তাৰপিছতো তেওঁলোকে এনেধৰণে বিদ্যুৎ কৰ্তন কৰিলে আমাৰো বহুত বেছি অসুবিধা হয়। গতিকে অনুৰোধ জনালোঁ যাতে তেনেধৰণৰ তেওঁলোকে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। এয়া আমাৰ গাঁৱত এজন জন্মাষ্টমী বিশাল আয়োজন। পুৰা একদম শুকান শুকান জলকীয়া ইয়াত গুচাই থকা হৈছে। খানা হ'ব। খানা বুলি নহয়, আচলতে জন্মাষ্টমীৰ এটা উৎসৱ। যিহেতু বাৰ্থডে আমি শ্ৰীকৃষ্ণৰ বাৰ্থডে উদযাপন কৰিছোঁ। লুলুদা একদম পূৰা টিপটপকৈ বনাই আছে। পিঁয়াজ একদম পূৰা গুচাই থকা হৈছে। পিঁয়াজ একদম ইয়াত ৰেডি। আজি আমি একদম শ্ৰীকৃষ্ণৰ হেপী বাৰ্থডে আমি একদম খুব সুন্দৰভাৱে উদযাপন কৰিম। এয়া কেৰাহীত বুট দালি সিজি আছে। এয়া কেৰাহীত একদম বুট দালি পূৰা একদম গৰম গৰম উতলি আছে। চিৰাৰ লগত একদম জুইৰ ওপৰত ডাঙৰ কেৰাহীত চব্জি একদম টিপটপ হ'ব মানে আজি একদম জুই হ'ব। সেয়া আমাৰ গাঁৱৰ নামঘৰীয়া আহি উপস্থিত হৈছে আমাৰ মাজত। কি ক'ব আজি জন্মাষ্টমী কেনেকৈ পাতিছে? খানাটো কি হ'ব? এতিয়া নাম কীৰ্তন হৈ আছে, পূৰা কৃষ্ণ বন্দনা হৈ আছে। জয় গুৰু শ্ৰীকৃষ্ণ। বঢ়িয়া।
একদম জলকীয়াৰ মাজেৰে মাজেৰে আমাৰ কেমেৰা ঘূৰিছে। আমাৰ এজন জ্যেষ্ঠ ব্যক্তি আজি যিহেতু জন্মাষ্টমী আয়োজন কৰিছোঁ, আমি ইকৰাণী গাঁৱৰ যুৱকবৃন্দ সমূহ গাঁওবাসী মিলি পেলাই আয়োজন কৰিছোঁ। কি ক'ব গাঁওবাসী হিচাপে, কি ক'ব, কেনেকুৱা অনুভৱ? গাঁৱৰ এই ৰাইজ আহি আমাৰ হৰি মন্দিৰত পাঠ পঢ়িছে আৰু আমাৰ মাহ প্ৰসাদ আয়োজন হৈছে আৰু আমাৰ চব্জি বা আমাৰ কিবা কিবি আয়োজন এটা হৈছে। আমাৰ সকলো যুৱক সকলো আহিছে আৰু বয়োজ্যেষ্ঠ সকলো আহিছে। আমাৰ সকলোখিনি আমাৰ হৰি মন্দিৰত আছে। গোপাল গোবিন্দ যদুনন্দ কৃষ্ণৰ চৰণে ললো শৰণ। গোপাল গোবিন্দ যদুনন্দ কৃষ্ণৰ চৰণে ললো শৰণ। হয় বনাই আছে মোক কি কৈছা কি গম পালা তই? কি কৈছে? বোলে পৰাগ শইকীয়া ব্লগ মই খালি দিম। কোনে কৈছে? মই সূৰ্য শইকীয়া মোৰ ব্লগটোৰ বিষয়ে কাইলৈৰ পৰা মই ব্লগ দিয়া আৰম্ভ কৰিম। না মোৰ ব্লগটোৰ বিষয়ে কিবা এটা ক না, ছাবস্ক্ৰাইব কৰিবলৈ ৰাইজক কচোন। ক বৰদা কি কৰি আছে? এই ৰান্ধনি ঘৰটো দেখাই দিছোঁ। মই কিবা এটা আপুনি যে ভিডিঅ' দি থাকে, মই কথা এটা ক'বলগীয়া আছে। কি ক'লে? পৰাগ শইকীয়া চেনেলত যিমানকেইটা ভিউৱাৰ্ছ আছে, গোটেইকেইটা ভিউৱাৰ্ছকে মই কৈছোঁ, তেখেতৰ চেনেলটো যোনসমূহে যোনসকলে ছাবস্ক্ৰাইব কৰিছে সকলোৱে আনছাবস্ক্ৰাইব কৰি দিয়ক। ঐশ্বৰ্য শইকীয়া বুলি এটা চেনেল আহি আছে, মানে পেজ আহি আছে, ব্লগ চেনেল। সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। পৰাগ শইকীয়া চেনেলটো যোনে ছাবস্ক্ৰাইব কৰিছে সকলোৱে আনছাবস্ক্ৰাইব কৰি দিয়ক। কাৰণ পৰাগ শইকীয়াকে মই ভাল ভিডিঅ' দিম। পৰাগ শইকীয়াকে কি পাব, হেপ্পী পাব, মৰম পাব, বহুত বেছি পাব। গতিকে সকলোৱে পৰাগ শইকীয়া চেনেলটো আনছাবস্ক্ৰাইব কৰি দিয়ক। সকলোৱে চাব আৰু সকলোৱে চোৱাৰ পিছত পৰাগ শইকীয়া চেনেলটো আনছাবস্ক্ৰাইব কৰি দিয়ক। ধেমালি কৰিছোঁ, একেলগে থাকোঁ দুইটা। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এটা নতুনকৈ আৰম্ভ কৰি সেইটো ছাবস্ক্ৰাইব কৰিব, মোৰটো কৰিব। এইটো সংযোগ কৰিব মোৰটো বেছি হ'ব। শুভ জন্মাষ্টমী। শুভ জন্মাষ্টমী। গৰমত কেনেকুৱা লাগিছে? চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰি দিব। আকৌ এবাৰ কৰিলে ভাল। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। হৰি